হিমাংশু প্ৰসাদ দাসৰ আবৃত্তিৰে পল্লৱ দত্তৰ কবিতা। মন যায় আপোনাৰ প্ৰেমিক হ'বলৈ, ডিক্সনাৰীৰ পাত লুটিয়াই লুটিয়াই বিচাৰিছিলোঁ ধুনীয়া শব্দৰ অৰ্থ কি। আপোনাক দেখিহে বুজি পালোঁ ধুনীয়া মানেনো কি। চকুৰে নেদেখিলেও কাষেৰে পাৰ হৈ যাওঁতেই অনুমান কৰোঁ এয়া আপুনি। উশাহত আপোনাক বিচাৰি পাওঁ, মুখলৈ নাচালেও ব্লক হিল খোজৰ ভংগীমা দেখিয়েই অনুমান কৰোঁ এয়া আপুনি। বুকুত পায়েলৰ শব্দ শুনা পাওঁ, যেতিয়া আপোনাক কাষত পাওঁ এনে লাগে যেন এবাৰ চুই চাওঁ। যেতিয়া আপোনাক চুই চাওঁ এনে লাগে যেন এবাৰ সাৱটি লওঁ। আপুনি নাজানে মোৰ আপোনাক কিমান ভাল লাগে। জালুকবাৰী নাইবা পাণ বজাৰৰ কাকোৱেই ভাল নালাগে গণেশগুৰিত আপোনাক দেখা পালে। তেজৰ ৰঙেৰে মোৰ বুকুত গোলাপ ফুলে। ভাল লগাবোৰে ভাল পোৱা বিচাৰে আৰু ভাল পোৱাবোৰে আপোনাক। এই যে মই এতিয়া কিবা আগবাগ কৰিছোঁ, কেনভাছত আপোনাক আঁকিব খুজিছোঁ, বিন্দু মানুহ সন্তুষ্টি পোৱা নাই। বুকুত থকাৰ দৰে আপুনি উজ্জ্বল হৈ উঠা নাই। এই যে মই এতিয়া উকা পৃষ্ঠাবোৰ পুৰাইছোঁ, আপোনাৰ নামত কবিতা লিখিব খুজিছোঁ, বিন্দু মানুহ সন্তুষ্টি পোৱা নাই। হৃদয়ত থকা ভাষাবোৰ প্ৰকাশ কৰিব পৰা নাই। কিছুমান কথা ক'বলৈ মন যায়, কিছুমান কথা শুনিবলৈ মন যায়। আপোনাৰ প্ৰেমিক হ'বলৈ মন যায়, আপোনাক সংগ দিবলৈ। মই জানো আপুনি কিমান অকলশৰীয়া, মই জানো আপুনি কিমান দুৰ্ভগীয়া। কিমান আৰু হেৰুৱাব ভাল লগা সেউজীয়াবোৰ, কিমান আৰু নিজৰ মাজতে হেৰাই যাব। তাতকৈ দিয়ক না মোৰ সেউজীয়াৰে আপোনাক ৰঙীন কৰি তোলো। ইতিহাসে মনত ৰখা এটা প্ৰেম কাহিনী লিখোঁ।